আনিছে আমাৰ কাৰণে কি আছে পিঠা হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল মনিজ ব্লগ আৰু আজি মই একদম গৰু বিহুৰ দিনা ৰাতিপুৱাই সাজি কাচি ওলাইছোঁ মানে আজি অফিচ যাম এতিয়া মেখেলা চাদৰ পিন্ধি আৰু অফিচৰ পৰা মই যাম ঘৰলৈ এইফালে গোটেই অফিচত মানুহবোৰ আছে ইহঁতে ফটো চটো উঠাত ব্যস্ত হৈ আছে আৰু এনেকৈ আমাৰ শ্ব'ৰুমটো ডেক'ৰেশ্যন কৰিছে চবেই মানে পুৰা ব্যস্ত হৈ আছে আৰু এইজন হৈছে আমাৰ ছাৰ বিহুৰে বিৰিণা বিহুতে বিনা বিহু গলে বিনা আৰু এতিয়া আমাৰ লগত আছে দিলিমা আৰু আহিলোঁ অফিচ এয়া মোৰ লগত এইপিনে আছে মেঘা মঞ্জুলা বা আৰু আমাৰ এইফালে আছে আমাৰ ডেকা ল'ৰা দেখাই যাম আৰু আজি অকণমান আৰু ডেক'ৰেশ্যনটো অকণমান দেখাই দিছোঁ মানে বিহু বুলি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ইয়াতে সকলো একদম ব্যস্ত ফালে আছে আমাৰ ছোৱালীবিলাক আৰু অফিচ শেষত মই আহিলোঁ ঘৰলৈ বুলি এয়া জালুকবাৰীৰ পৰা মই বাছত উঠিলোঁ উঠি পিনে এতিয়া মই গৈ আছোঁ মোৰ ঘৰলৈ বহু দিনৰ মূৰত মানে মই মাঘ বিহু যেতিয়া আছিলে ন তেতিয়াই গৈছিলোঁ আৰু মাঘ বিহুৰ পৰা এতিয়া বহাগ বিহু মানে সম্পূৰ্ণ 3 মাহৰ মূৰত গৈ আছোঁ তো বেলেগ এটা এক্সাইটমেণ্ট আৰু এইফালে আপোনালোকক অকণমান দেখাই দিলোঁ মই অহা ৰাস্তাটো আৰু ভিডিঅ'বোৰ চাই কেনে লাগিলে ক'ব আপোনালোকে লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ চাই ভাল লাগিছে বেয়া লাগিছে যিকোনো আৰু আপোনালোকে কৈ যাব আৰু এয়া শৰাইঘাটৰ দলং পালোঁ দলংখনৰে পাৰ হ'লে ভিডিঅ' এটা কৰিবলৈ বিৰাট মন যায় মানে কিবা এটা বেলেগ সৌন্দৰ্য আছে দলংখনৰ এইখন পুৰণা দলংখন নতুনখন বাৰু চিম্পল হ'লেও বাৰু ভাল লাগে আৰু আগৰ দলংখনো বিৰাট ভাল লাগে সঁচাকৈ সৰুতে কিতাপতহে পঢ়িছিলোঁ এতিয়া নিজ চকুৰে প্ৰায় দেখিয়েই থাকোঁ আৰু এইফালে মই এই পাহাৰখনৰ এইটো কাৰণে ক্লিপটো ল'লোঁ মানে চাওকচোন আজিকালি পাহাৰবোৰ কাটি মানুহে নোহোৱাই কৰিছে আগতে ইমান ধুনীয়া আছিলে পাহাৰবোৰ আহিলে মানে দেখিলে ভাল লাগে কিন্তু এতিয়া যিটো দেখিছোঁ কেইদিনমান পিছত আৰু নোহোৱাই হৈ যাব মানুহে কাটি মেলি ঘৰ বনাইছে কিবা কৰিছে কি ক'ব আৰু এনেকৈয়ে আহি মই পাই গ'লোঁ এয়া গাঁৱৰ মানে কাষ চাপিছোঁ আৰু গাঁৱলীয়া পৰিৱেশটো পাইছোঁ আৰু ফাইনেলি এইখন হৈছে মোৰ ডিমাকুচি টাউন আৰু সৰু সুৰা টাউন আৰু ইয়াতে আপোনালোকক দেখালোঁ অকণমান কেনেকুৱা লাগিছে ক'ব আৰু মই আহি পালোঁ আহি পাই গা পা ধুই ফ্ৰেছ হ'লোঁ আৰু এয়া আইতা হয় মামাহঁতৰ আইতা মই আহা গম পাই আহিছে আৰু এইফালে আছে আমাৰ জান নামটো কৈ দিয়া তোমাৰ জ্যোতি শিখা জান বুলি মাতো আমি আহি পালোঁ মায়ে চাহ আনিছে আমাৰ কাৰণে কি আছে পিঠা লাডু নাই আৰু আজিলৈ বাই বাই গাইছ এইখিনিতে মই ব্লগটো সামৰিলোঁ বাই বাই এভৰিৱান টেক কেয়াৰ